Hello friends, NAAM vlogs আপোনাক স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে আৰু আজি মই আহিছোঁ গাঁৱৰ শিলপতাবুৰী গোপাল মন্দিৰ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইয়াতে ৰাসো হয়। ইয়াতে মিস্ত্ৰী কাম কৰি আছে ৰাসৰ কাৰণে। ইয়াতে থিয়েটাৰো আছে। বহুত ভাল লাগি আছে আহি ৰাসত আহি বহুত ভাল লাগিব আৰু ইয়াতে গেষ্ট হাউচো আছে। এতিয়া চাকি ধূপ লগাই ন মই ইয়াতে আহিলোঁ, বহুত ভাল লাগিল। ইয়াতে ৰাসতো আহিম, আপোনালোকেও আহিব, বহুত ভাল লাগিব। আৰু ৰাস হ'ব 7 নৱেম্বৰৰ পৰা 13 নৱেম্বৰলৈকে।
তো আজিৰ ভিডিঅ'টো মই এইখিনিতে কৰিলোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰক শ্বেয়াৰ কৰক আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক বাই বাই